চিৰিয়াখানালৈ বুলি আহিলোঁ। নেচোৱা হাই আজি বহুত গৰম। গৰমত সিজি সিজি আপোনালোকক দেখুৱাব আহিছোঁ। অৱস্থা দেখি গম পাইছে দুবস্থা হৈ আছে ন। ভিতৰত সোমোৱাৰ আগতে ইয়াতে টিকেট কাটি ল'ব লাগিব। আমাৰ টিকেট কাটিবলৈ লাইন পাতি আছে আৰু ইয়াত অনলাইন টিকেট কটা হয়। অনলাইনতহে আপুনি পে'মেণ্ট কৰিব পাৰিব। শুক্ৰবাৰে ইয়াত বন্ধ থাকে। চিৰিয়াখানা শুক্ৰবাৰে বন্ধ থাকে। আহি পাই মোৰ বন্ধু লগ পাই গ'লোঁ। ইমান ধুনীয়াকৈ গৰমত ছাঁত শুই আছে। আমাৰো টিকেট কাটি হ'ল। এতিয়া আমি ভিতৰলৈ যাওঁ। এয়া ভিতৰৰ পৰিৱেশ। গৰম বহুত পৰিছে যদিও দেখাবলৈ চেষ্টা কৰিছোঁ। ভিতৰত কথা কৈ থাকিবলৈ অলপ অসুবিধা হয়, যিহেতু চাৰিওপিনে জীৱ-জন্তুবোৰ আছে আৰু মানুহ বহুত হৈ আছে। তাৰ মাজত মাতটো ভালকৈ নাহে, সেয়েহে কথা ক'ব পৰা নাই। গৰমতে জীৱ-জন্তুবিলাকৰো অৱস্থা বহুত বেয়া হৈ আছে। দেখিয়ে বেয়া লাগি গৈছে। ৰ'দতে এনেদৰে আছে। সিহঁতৰ খোৱা সময় হৈছে যে, সেয়েহে খাদ্যত ব্যস্ত। এইটো হৈছে বগা শগুন। দেখিবলৈ কিন্তু কোলাটোৰ দৰে ডাঙৰ নহয়। দেখিছেনে ইমান ডাঙৰ? অৱশ্যে এনেকুৱা দুটা আছে। এটা বেকচাইডে আছে, কেমেৰাত উঠাব পৰাটো সম্ভৱ নহয়। একেলগে পাহাৰীয়া মইনাও আছে। হৰিণটো একে ওচৰৰ পৰা চালোঁ আৰু ওচৰৰ পৰা ভিডিঅ' কৰিব পাৰিলোঁ। বেকচাইডে দেখিছেনে গৰমত পানীত পৰি পৰি আছে হৰিণবোৰ। গৰমত থাকিব পৰা নাই না, সেইটো কাৰণে দেখিছেনে ভিডিঅ' কৰিবলৈ যাওঁতে ইমান ভয় লাগিছিলে। ওপৰত জালনা নাই যে, ভাবিছিলোঁ ওপৰেদি গুচি আহিব নেকি। পিছে ভয়কে কৰিলোঁ বাৰু ভিডিঅ'টো। দেখিলেই ভয় লাগে।
গছডাল মাজদি পৰি পেলাই ইমান ধুনীয়া এটা দৃশ্য হৈ আছে, সেয়েহে ভাবিলোঁ ভিডিঅ' এটা কৰি লওঁ। মানুহজনে পিছে দুখনমান ফটো ঘৰলৈ যাওঁ বুলি উভতিছোঁ, কিন্তু আগৰ দৰে ভাল নালাগিলে, কাৰণ আগৰ দৰে জীৱ-জন্তুবোৰ নাইকিয়া হৈ গ'ল। সিংহ, বাঘ, হাতী, অজগৰ সাপ যোৱাবাৰ আহোঁতে সকলোবোৰ চাইছিলোঁ, কিন্তু এইবাৰ চাব নাপালোঁ মানে দেখা নাপালোঁ, বিশেষকৈ হাতীও দেখা নাপালোঁ। সেয়েহে বেছি বেয়া লাগিলে আৰু বাহিৰৰ পৰ্যটকবোৰৰ মুখতো শুনিলোঁ যে ইমান এটা ভাল নালাগিলে বুলি। গৰমৰ মাজে মাজে ৰুম আহি পালোঁ, কিন্তু ৰুম আহি পোৱাৰ লগে লগে বৰষুণ। চাওকচোন ইমান ডাঙৰ বৰষুণ পৰিছে। আজি বৰ্ষাপাৰাত বোলে খেল আছিলে, খেলো বাতিল হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।